Hello students, welcome back to Eco of Knowledge. Finally, আজি তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। ইমান দিন ধৰি আমি ভিডিঅ'ত কৈ আছো যে ইলেকশ্যনৰ পিছদিনাই তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে সেইদিনা নিৰ্বাচনী প্ৰচাৰৰ মাজত কৈছিল আৰু সেই দিন আজি আহি গ'ল। এতিয়া বহুতো ছাত্ৰ-ছাত্ৰীয়ে আমাক প্ৰশ্ন কৰি আছে যে দাদা ৰিজাল্ট ক'ত চাম বা কি ৱেবছাইটত চাম বা ৰিজাল্ট কেনেকৈ চাম বা ইয়াক আমি কেনেকৈ চালে যে মাৰ্কশ্বিট আমি পাম বা প্ৰিণ্ট আউট কৰি মাৰ্কশ্বিট ডাউনলোড কৰিব পাৰিম সেইখিনি বিষয়ে আজিৰ এই ভিডিঅ' গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱা। এতিয়া প্ৰথমে আহা কি ৱেবছাইটত তোমালোকৰ ৰিজাল্ট উপলব্ধ হ'ব। প্ৰথমে চোৱা ভিজিট ওৱান অফ দ্য অফিচিয়েল সেৱা বা ASEP পৰ্টেলছ। প্ৰথম এটা আছে seva.online.org, পিছত আছে result.assam.nic.in, পিছত আছে তোমালোকৰ asep.in। এই ৱেবছাইটখিনি তোমালোকৰ ৰিজাল্ট উপলব্ধ হ'ব। আৰু এতিয়া আহা যে তোমালোকৰ ৰিজাল্ট চাবা কেনেকৈ। প্ৰথমে তোমালোকে এডমিট কাৰ্ডখন লৈ ল'ব লাগিব। এডমিট কাৰ্ডখনত থকা তোমালোকৰ প্ৰথমে ৰোল নং লিখিব লাগিব, ইয়াৰ পিছত নং লিখিব লাগিব। ইয়াৰ পিছত তোমালোকৰ এণ্টাৰ কেপচা, অৰ্থাৎ ইয়াত যিটো কেপচা দিয়া থাকিব সেই কেপচাটো লিখি পিছত গেট ৰিজাল্টক মাৰিলে তোমালোকৰ ফলাফল তোমালোকৰ সন্মুখত আহিব। গতিকে ইমানখিনিয়ে। গতিকে তোমালোকে টেনশ্যন নল'বা, সকলোৰে ফলাফল আমি আশা কৰিছোঁ ভাল হ'ব আৰু তোমালোকৰ সকলোৰে ফলাফল ভাল হওক, তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু যিসকল ছাত্ৰছাত্ৰী আমাৰ এই চেনেলটো নতুনকৈ চাই আছা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'বিলাক লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবা। থেংক ইউ।